শিশু এপাহ ফুলৰ নিচিনা। শিশুক ভাল নোপোৱা আৰু মৰম নকৰা মানুহ খুব কমহে ওলাব। সেয়েহে প্ৰতি বছৰে 20 নৱেম্বৰৰ এই দিনটো বিশ্ব শিশু দিৱস হিচাপে পালন কৰা হয়। শিশু দিৱস উদযাপনৰ উদ্দেশ্য এই যে আমি শিশুৰ স্বাস্থ্য, শিক্ষা আৰু সুৰক্ষাৰ দিশটোৰ প্ৰতি সচেতন হওঁ আৰু ইয়াৰ উৎকৰ্ষ সাধনৰ কাৰণে আৰু অধিক গুৰুত্ব আৰোপ কৰিব পাৰোঁ। সুস্বাস্থ্যৰ বাবে শিশুক সুষম আহাৰৰ দৰকাৰ। দ্ৰুত দৈহিক বিকাশ আৰু পৰিপুষ্টিৰ মাজত এক ইতিবাচক সম্পৰ্ক আছে। উপযুক্ত পুষ্টিৰ অবিহনে শিশুৰ বিকাশত বাধা আহে। অপুষ্টিত ভোগা শিশুবোৰৰ উপযুক্ত হাৰত বিকাশ নহয়। দীৰ্ঘদিনৰ বাবে অপুষ্টিত ভোগা শিশুবোৰৰ বুদ্ধি নিম্নমানৰ হয় আৰু বিদ্যালয়ত সাধাৰণ শিশুতকৈ কম যোগ্যতা দেখুৱায়। সেয়েহে এই সময়ছোৱাত শিশুসকলক আদৰ যত্নৰ উপৰি উপযুক্ত আহাৰৰ দৰকাৰ। শিশুৰ উপযুক্ত বিকাশৰ বাবে খেলা-ধূলাৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো বাঞ্ছনীয়। খেল-ধেমালিয়ে শিশুৰ শাৰীৰিক, মানসিক আৰু সামাজিক বিকাশত সহায় কৰে। সেয়েহে শিশুক খেলাৰ বাবে উৎসাহিত কৰি এটা উপযুক্ত পৰিৱেশ গঢ়ি তোলাত সকলোৱে সহায় কৰিব লাগে। শৈশৱৰে পৰা শিশুটিক ছবি অঁকাৰ বাবে আগ্ৰহী কৰি তুলিব লাগে। শিশুৱে বৰ্ণ লিখাৰ আগতে আঁক-বাক কৰিবলৈ শিকে। বিভিন্ন ধৰণৰ চিত্ৰপটত কাঠ-পেঞ্চিল, চক, ৰঙৰ সহায়েৰে ছবি আঁকিবলৈ দিলে হাতৰ শক্তি বৃদ্ধি পোৱাৰ লগতে শিশুটিয়ে মনত আনন্দ পাব, লগতে ধৈৰ্য শক্তি আৰু একাগ্ৰতাও বৃদ্ধি পাব। ছবি অঁকাৰ অভ্যাসে মানুহৰ শৃংখলাবোধৰ লগতে সৌন্দৰ্যবোধো গঢ়ি তোলে। আমাৰ সমাজত এক ডাঙৰ ব্যাধি হৈছে শিশুসকলৰ ওপৰত হোৱা সামাজিক নিৰ্যাতন। যিখিনি বয়সত শিশুৱে বিভিন্ন আদৰ যত্নৰে লালিত-পালিত হোৱাৰ বয়স, সেই সময়তে কিছুমান শিশুৱে গধুৰ বোজা জাপি লোৱা পৰিলক্ষিত হৈছে। শিশুৰ অধিকাৰক লৈ চৰকাৰে বিভিন্ন আইন প্ৰণয়ন কৰিছে যদিও এইসমূহ কাৰ্যকৰী হৈছে নে নাই কোনো কাণসাৰ নাই, যাৰ ফলত প্ৰত্যেক দিনে শিশু শ্ৰমিকৰ সংখ্যা বৃদ্ধি পাই আহিছে। লগতে শিশু হত্যা, শিশু ধৰ্ষণ, শিশু অপহৰণ ইত্যাদি সামাজিক সমস্যাসমূহো দিনক দিনে বৃদ্ধি পাই আহিছে। আমাৰ দেশত অতীজৰে পৰাই শিক্ষা ব্যৱস্থাত সাধুকথা, কবিতা, গল্প, কাহিনী আদিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক মূল্যবোধৰ শিক্ষা দিবলৈ প্ৰয়াস কৰি অহা হৈছে। এক নিৰ্মল চৰিত্ৰৰ মাজেৰে শিশুক সু-নাগৰিক হিচাপে গঢ়ি তুলিবলৈ মূল্যবোধ শিক্ষাৰ নিতান্তই প্ৰয়োজন আছে। ভাৰতবৰ্ষৰ ভৱিষ্যত ইয়াৰ শ্ৰেণীকোঠাসমূহত তৈয়াৰ হয়। যিহেতু শ্ৰেণীকোঠাসমূহ শিক্ষকসকলে পৰিচালনা কৰে, সেয়েহে দেশৰ ভৱিষ্যত শিক্ষকসকলৰ ওপৰত ন্যস্ত থাকে। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল, জন্ম হওঁতেই কোনো শিশু অসাধু হৈ নজন্মে, তাক অসাধু কৰে পৰিৱেশ পৰিস্থিতিয়েহে। এটা সুস্থ পৰিৱেশতহে শিশুক সুস্থ শিক্ষা প্ৰদান কৰিব পৰা যায়। সেয়েহে শিক্ষা প্ৰদানৰ সময়ত শিক্ষকে সদায় এটা সুস্থ বাতাবৰণ সৃষ্টি কৰিব লাগে। আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত। সেয়েহে আহক আমি সকলো শিক্ষক আৰু অভিভাৱকে শিশুৰ বাবে এটি আধ্যাত্মিক পৰিৱেশ গঢ়ি তুলি শিশুক ভৱিষ্যতৰ সু-নাগৰিক হোৱাত বৰঙণি আগবঢ়াওঁ।